হয় ভিডিওটো মানস ন্যাশনাল পার্কৰ ভিডিও হয় আৰু ৰিসেন্টলি এইটো খুব বেছি ভাইৰেল হৈ আছে। ভিডিওটো দেখা গৈছে যে এটা জীপ সাফাৰীত য'ত টুৰিষ্ট আছিল সেই জীপক ৰাইনো আহি এটেক কৰিছে। দৰাচলতে এইটো খুব বেছি ৰেয়াৰ ঘটনা হয়, এনেকুৱা ঘটনা খুব কম দেখা যায় য'ত ৱাইল্ড সাফাৰীক এনিমেলে এটেক কৰে। কিন্তু মানস ন্যাশনাল পাৰ্কত যোৱা 2টা বছৰত এনেকুৱা 3টা ঘটনা হৈছে। 2024 চনত দেখা গৈছিল যে এটা ৰাইনোই এনেকুৱা জীপ এটাক 1.5 কিলোমিটাৰলৈকে চেজ কৰিছিল। তাৰপিছত 29 মে 2025 সেম এনেকুৱা ঘটনা এটা হৈছিল য'ত ৰাইনোই আহি জীপত খুন্দা মাৰিছিল। তো আচলতে হৈছে কি জীৱ জন্তুৰ বিহেভিয়াৰ চেঞ্জ হৈ আছে নেকি লাহে লাহে, গোটেইখিনি ভিডিওটোত কম, ভিডিওটো শেষলৈকে চাব। তো দৰাচলতে এইটো এটা খুব ৰেয়াৰ ঘটনা হয়, এনিমেলছে কোনোদিনে জীপ সাফাৰীক বা জীপবোৰক এনেকৈ এটেক নকৰে, কাৰণ সদায় দেখা পাই সিহঁতে এই জীপবোৰক জংঘলৰ এটা পাৰ্ট হিচাপে ভাবি লয় আৰু সিহঁতৰ পৰা দূৰত থকাটোৱে সিহঁতে ভাল বুলি ভাবে। আৰু জীৱ জন্তু কেতিয়াও মানুহৰ দৰে খুচৰি খুচৰি কাজিয়া লাগিব নাযায়। তো জীৱ জন্তু যিমান পাৰে এইবোৰৰ পৰা দূৰত থাকে। তো আচলতে কি কাৰণ হ'ব পাৰে যাৰ ফলত জীৱ জন্তু এনেকৈ জীপ সাফাৰীক এটেক কৰে। তো প্ৰথমটো কাৰণ হ'ব পাৰে যে টেৰিটৰি প্ৰটেক্ট কৰা। জীৱ জন্তুবোৰে নিজৰ টেৰিটৰিক লৈ খুব বেছি কনচাৰ্ণ হয় আৰু যেতিয়াই গাড়ী এটা সিহঁতৰ খুব বেছি ওচৰত গুচি যায় তেতিয়া সিহঁতে ডেঞ্জাৰ ফিল কৰে আৰু তেনেকৈ সিহঁতে এটেক কৰিব পাৰে। 2 নম্বৰত হৈছে ষ্ট্ৰেছ বা ইলনেছ। জীৱ জন্তুবোৰ কেতিয়াবা ষ্ট্ৰেছত থাকিব পাৰে বা বেমাৰ হৈ থাকিব পাৰে, সেইটো সময়তো জীৱ জন্তুৱে খুব বেছি এটেক কৰাৰ চান্স থাকে। আৰু সেইটো সময়ত যদি সিহঁতে ডিষ্টাৰ্ব ফিল কৰে বা ভয় খায় তো সিহঁতে এটেক কৰিব পাৰে। 3 নম্বৰটো কাৰণ হৈছে টুৰিষ্টে যদি জংঘলত গৈ হাল্লা কৰি থাকে, জীৱ জন্তুৰ ঘৰত গৈ সিহঁতক ডিষ্টাৰ্ব দি থাকে, তেতিয়া এটেক কৰাৰ চান্স বহুত বেছি থাকে। আৰু বিশেষকৈ ফ্লেছ লাইট, যেতিয়া মোবাইলৰ ফ্লেছ লাইট জ্বলে সেইটোত সিহঁতে আতংকিত হ'ব পাৰে আৰু তেনেকৈও সিহঁতে এটেক কৰাৰ চান্স বাঢ়ি যায়। 4ৰ্থটো কাৰণ হ'ব পাৰে পুৰ আইচাইট। এছিয়ান গড়বিলাকৰ চকুৰ পাৱাৰ বহুত বেছি কম হয় আৰু সেইকাৰণে সিহঁতে শব্দ, স্মেল আৰু মুভমেণ্টক কনফিউজ হ'ব পাৰে আৰু তেনেকৈও এটেক কৰিব পাৰে। কিন্তু যিমানবোৰ কাৰণ ক'লোঁ এইবোৰ খুব বেছি ৰেয়াৰ হয়। যদি টুৰিষ্টে ফৰেষ্ট গাৰ্ডৰ ইনষ্ট্ৰাকশ্যন মানি চলে, গাড়ীৰ পৰা নামি নাযায়, তেতিয়াহ'লে জীৱ জন্তুৱে কেতিয়াও এটেক নকৰে। কাৰণ জীৱ জন্তুৱে এই গাড়ীসমূহক ৱাইল্ডৰ এটা পাৰ্ট হিচাপে ভাবি লয়, সিহঁতে এইটোক এটা জীৱ বুলিয়ে ভাবে আৰু সেইকাৰণে গাড়ীৰ পৰা যেতিয়ালৈকে নানামে তেতিয়ালৈকে এটেক কৰাৰ চান্স খুব বেছি কম। আৰু আমি এটা কথা মনত ৰাখিব লাগে যে এই জংঘলসমূহ জীৱ জন্তুৰ ঘৰ হয় আৰু আমি ইয়াত আলহী হিচাপে গৈছোঁ, তো আমি আলহীৰ দৰে ব্যৱহাৰ কৰিব লাগে। গৈ তাতে হাল্লা কৰা, চিঞৰ বাখৰ কৰা, সেইবোৰ কৰিলে জীৱ জন্তুৰ ডিষ্টাৰ্ব ফিল হয়, তো সেইবোৰ আমি কৰিব নালাগে। ভিডিওটো যদি ভাল লাগিছে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, চেনেলটো নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।